স্বাগতম বন্ধুগণ, আপোনালোকে আমাৰ ছিকিম জাৰ্ণিখন চাই কেনেকৈ পাইছে আমাক কমেণ্টত জনাব। তো বন্ধুগণ, আজি আমি যাবলৈ ওলাইছোঁ ভাৰতীয় বীৰ জৱান গৌৰৱ কথা বাবা হৰভজন সিং মন্দিৰলৈ। তাৰপিছত আমি যাম হ'ল চাইনা বৰ্ডাৰত থকা নাথুলা পাছলৈ। তো বলক বন্ধুগণ, আজি আমাৰ জাৰ্ণি ষ্টাৰ্ট কৰোঁ। তো নাথুলা যাবলৈ আপোনালোকে কি কৰিব লাগিব? প্ৰথমতে আপোনালোকে পাছ বনাব লাগিব। আপোনাৰ ডাইৰেক্ট এণ্ট্ৰি নহয় তাতে। তো আপোনালোকে ছিকিমত আহি ট্ৰেভেলিং এজেঞ্চিৰ পৰা হওক বা আপোনাৰ টুৰিজিম অফিচৰ পৰা হওক, আপোনালোকে প্ৰথমতে ডকুমেণ্টখিনি দি আৰু পাছপৰ্ট চাইজ ফটো দুখন লাগিব। তেনেকৈ আপোনালোকে পাছটো বনাই ল'ব। পাছ বনোৱাৰ পিছত আপোনালোকে নাথুলা পাছলৈ যাব পাৰিব। তো বলক বন্ধুগণ, আপোনালোকে প্ৰাকৃতিক সৌন্দৰ্যবোৰ উপভোগ কৰক আৰু চাই থাকক। সেয়া চাওক, পাহাৰ দুখনৰ মিডিলত আপোনালোকে বগা ৰঙৰ মেঘ দেখা পাইছে। এক অকল্পনীয় অনুভৱ, কাৰণ আমি কেতিয়াও ভবা নাছিলোঁ আমি মেঘৰ ওপৰত থাকিম বুলি, কিয়নো আমি সাধাৰণ মানুহ হয়। স্পেচলৈতো আমি যাব নোৱাৰোঁ। তো স্পেচলৈ যাব নোৱাৰিলেও কমচে কম আমি মেঘ অতিক্ৰম কৰিছোঁ। তো সঁচাকৈ এই মেঘ চাই সঁচাকৈ মনটো বহুত আনন্দিত হৈছে। এয়া চাইছে আপোনালোকে বন্ধুগণ, এতিয়া আমি উপস্থিত হৈছোঁ ইণ্ডো চাইনা বৰ্ডাৰত। বন্ধুগণ, ইয়াতে সঁচাকৈ বহুত অক্সিজেন লেভেল বহুত কম হয়। সেয়া চাওক, সেইফালে হোৱাইট কালাৰৰ আপোনালোকে এটা ঘৰ দেখা পাইছে। তো এইটো সীমান্তৰ সিপাৰে চাইনা হয়। আৰু এইফালে চিৰি অতিক্ৰম কৰি আপোনালোকে ওপৰলৈ উঠিব। ওপৰলৈ উঠিলে কাষৰ পৰা আপোনালোকে চাইনা বৰ্ডাৰখন দেখা পাব। তো আমি অলৰেডি গৈ আছোঁ, তাত ভিডিঅ' নট এলাউড। আৰু চিৰি অতিক্ৰম কৰাটো অক্সিজেন কম হোৱাৰ কাৰণে বহুতৰে মূৰ চুৰ ঘূৰাই গৈছে, পুৰা বমি চমি কৰিছে। আৰু বাংকাৰবিলাক চাব আপোনালোকে। আপোনালোকে এতিয়া চাই আছে ইণ্ডো চাইনা বৰ্ডাৰ নাথুলাৰ পৰা এক্সক্লুচিভ ভিউ। ইয়াতে অক্সিজেন লেভেল ইমান কম আৰু ঠাণ্ডা ইমান বেছি, আৰু লগতে ধুমুহাৰ নিচিনা বতাহ বলি আছে। তো এনেকুৱা ফিল হৈছে আপোনালোকক যদি কোনোবাই 1 ঘণ্টা ডিপ ফ্ৰিজত সোমোৱাই ৰাখে, 1 ঘণ্টা পিছত আপোনালোকৰ যেনেকুৱা হালত হ'ব, ছেম হালত হৈছে চবৰে ইয়াতে। আৰু আমি ওপৰলৈ গৈ আছোঁ, ওপৰত ভিডিঅ'গ্ৰাফী নট এলাউড। তো আমি সঁচাকৈ ভাৰতীয় সেনাক চেলুট জনাব লাগে, কাৰণ তাহাঁতে দিনে নিশাই ইমান অক্সিজেন কম থকা স্বত্বেও, ইমান ঠাণ্ডা থকা স্বত্বেও তেওঁলোকে দিনে ৰাতিয়ে নিজৰ কৰ্তব্য পালন কৰি আহিছে। আৰু আপোনালোকে ইয়ালৈ আহিলে সঁচাকৈ অলপ গৰম পানী চানী লৈ আনিব আৰু অলপ ভালকৈ এক্সাৰচাইজ কৰি আনিব, যাতে আপোনালোকৰ স্বাস্থ্যখিনি ভালে থাকে। আৰু আপোনালোকে ইফালে চাব, ইফালে বহুত টুৰিষ্ট ফুৰিব আহিছে। তো ইয়াৰ টুৰিষ্টৰ গাড়ীবিলাক চাব, কাৰণ টুৰিষ্ট প্লেচ হয় এইখন। সমূহ অসমবাসীৰ তৰফৰ পৰা আমি এতিয়া ভাৰতীয় সেনাক তথা ভাৰতীয় তিৰংগালৈ চেলুট জনাইছোঁ। জয় হিন্দ।
সেয়া চাওক ভালকে, বগা কালাৰৰ বিল্ডিঙৰ ওপৰত আপোনালোকে এটা ৰঙা ৰঙৰ ফ্লেগ দেখা পাইছে। সেয়া হ'ল আমাৰ পৰশী ৰাষ্ট্ৰ চীনাৰ। এইটো সীমাৰ সিপাৰে হয় আৰু নাথুলাখন আপোনাৰ 14,140 ফিট উচ্চতাত অৱস্থিত সাগৰ পৃষ্ঠৰ পৰা। এয়া চাওক সীমাৰ ইফালে আমাৰ ভাৰতীয় ফ্লেগ, ভাৰতীয় বাংকাৰবিলাক। বন্দে মাতৰম। বন্ধুগণ, আপোনালোকে আমাৰ ছিকিম চিৰিজখন চাই আছে। তো এতিয়া আমি উপস্থিত হৈছোঁ ভাৰতীয় বীৰ জৱান তথা বীৰ শ্বহীদ বাবা হৰভজন সিং মন্দিৰৰ পৰা। তো বন্ধুগণ, ইয়াতে বাবা হৰভজন সিঙে দেশ মাতৃৰ বাবে নিজে বীৰ শ্বহীদ হৈছিল। তো এই দেশপ্ৰেমিক বাবা হৰভজন সিঙৰ পৰা এতিয়া আপোনালোকক এক্সক্লুচিভ দেখুৱাই আছোঁ। তো বন্ধুগণ, ইয়াতে ইমান অক্সিজেন লেভেল কম আছে আৰু আপোনালোকে ইয়াত উশাহ লওঁতে ইমান কষ্ট হ'ব, কিন্তু বাবা হৰভজন সিঙে এনেকুৱা পৰিস্থিতিত নিজৰ দেশ মাতৃৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল তথা বীৰগতি লাভ কৰিছিল। তো বন্ধুগণ, যদি বাবা হৰভজন সিঙে নিজে দেশ মাতৃৰ কাৰণে এনেকুৱা পৰিস্থিতিত যদি নিজৰ বীৰ শ্বহীদ হৈ প্ৰাণ আহুতি দিব পাৰে, তো আমি কিয় 5 মিনিট 10 মিনিট ৰখিবৰ কাৰণে ব্লগ ভিডিঅ' কিয় নবনাওঁ? তো বন্ধুগণ, তো বাবা হৰভজন সিঙক ভিতৰৰ পৰা অসমবাসীলৈ আমি চেলুট জনাইছোঁ। এই মোৰ পিছফালে চাওক বন্ধুগণ, এয়া আপুনি বাবা হৰভজন সিঙৰ প্ৰতিমূৰ্তি দেখিছে। এয়াই হৈছে বীৰ শ্বহীদ। চন 1968 চনত বাবা হৰভজন সিঙৰ মৃত্যু ঘটিছিলে এক দুৰ্ঘটনাত। তো তেওঁৰ দুৰ্ঘটনাৰ মৃত্যু হোৱাৰ পিছতো তেওঁ সীমান্তত প্ৰতিদিনে পহৰা দি থাকে আৰু কোনোবা আৰ্মীয়ে যদি ডিউটিত গাফিলতি কৰে তেতিয়াহ'লে তেওঁক থাপ্পৰেৰে আৰ্মীজনক সজাগ কৰি দিয়ে। তো এতিয়া আমি বাবা হৰভজন সিং মন্দিৰৰ ভিতৰলৈ যাম এক্সক্লুচিভ। ইয়াত চাই পিছে আপোনালোকে লিভিং ৰুমখন চাইছে। তো ইয়াতে আপোনাৰ বিচনা জোতা চব আছে ভিতৰত। তো এতিয়া লিভিং ৰুমখন বন্ধ আছে। কোৱা হয় এতিয়াও তেওঁৰ আত্মাই কৰ্তব্যৰত হৈ থাকে প্ৰতিদিনে। তো এয়া আপোনালোকে বাবা হৰভজন সিঙৰ মন্দিৰখন দেখা পাইছে। তো এতিয়া আমি বাবা হৰভজন সিং মন্দিৰৰ ভিতৰৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰি আছোঁ। চাওক, এতিয়াও কৰ্তব্যৰত হৈ থকা আৰু প্ৰতিদিনে কৰ্তব্যৰত হৈ থকা বাবা হৰভজন সিং অফিচৰ ভিতৰৰ দৃশ্যসমূহ। আৰু ইয়া বাবা হৰভজন সিং মন্দিৰ হয়। তো টুৰিষ্টবিলাকে সকলোৱে মিলি বাবা হৰভজন সিঙক পূজা কৰিছে, শ্ৰদ্ধা জনাইছে। এতিয়া আপোনালোক দেখুৱাবলৈ যত্ন কৰিম বাবা হৰভজন সিং মন্দিৰৰ পৰা, য'ত বাবা হৰভজন সিং আজিলৈকেও বিৰাজমান হৈ আছে। তো বলক, এয়া চাওক বাবা হৰভজন সিং মন্দিৰখন।
এতিয়া আমি ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাক চেলুট জনাম, চাই থাকক। তো এয়াই আছিল বন্ধুগণ বাবা হৰভজন সিঙৰ মন্দিৰৰ পৰা এক্সক্লুচিভ লৈ আহিছোঁ। তো বন্ধুগণ আপোনালোকে চালে কেনেকৈ বীৰ শ্বহীদ বাবা হৰভজন সিঙে দেশ মাতৃৰ কাৰণে বলিদান দিছিল। তো পৰৱৰ্তী ভিডিঅ' ভাবে চাই থাকক বন্ধুগণ, আৰু ছিকিম টুৰ কেনেকৈ লাগিছে আমাক জনাব। প্ৰাণজী এক্সপ্ল'ৰ।